নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। আজি অকল খেলৰ ওপৰত ভিডিঅ' এটা চাওঁ। দেখিছেনে বল কেনেকৈ জ্বলি আছে? সকলোৱেতো আপোনালোকে সৰুতে ক্ৰিকেট খেলিছে বা এতিয়াও ক্ৰিকেট খেলে। ৰঙা বলটো হওক, এইটো উডছ বলটো মাৰুতি বল বুলি কয়, আৰু এইটো টেনিছ বলটো গ্ৰীণ কালাৰ সকলোৱে খেলিছে। এইটো পাতলা কমকৈ দুখ পায় গাত লাগিলে। আগৰ দিনতে সেউজীয়া বলটো 25 টকাতে পাইছিলে, আৰু ৰঙা বলটোতো কমেও 40 টকামান লৈছিলে। আজিকালি 78 কিমান লয়। কিন্তু এতিয়া নতুন বল আহিলে মাৰ্কেটত, এয়া চাওক, এইটো পিংক কালাৰ বল। এই পিংক কালাৰ বল মানে চকুৱে মনিবলৈ ভাল হয়, চকুত পটককৈ পৰে। ৰঙা বলটোৰ লগত যদি কম্পেয়াৰ কৰে, অষ্ট্ৰেলিয়া চাউথ আফ্ৰিকা টেষ্ট মেচ খেলোঁ আজিকালি পিংক কালাৰে কৈছে, ৰেড বলটো সলনি। আৰু ডে নাইট খেলিবও পাৰে পিংক কালাৰ বল, ধুনীয়াকৈ জিলিকি থাকে। নতুন বলটো কিনি অনাৰ পাছত সদায় আমি চাওঁ যে বলটো পিছল হৈ থাকে, অলপ নুমাল হৈ থাকে, একদম ব্ৰেণ্ড নিউ থাকে যে, সেইকাৰণে গ্ৰিপ নাপায়, স্পিন কৰিব নোৱাৰি, বা অফ কাটাৰ লেগ কাটাৰ মাৰিব নোৱাৰি, বা কেচ মিছ হয়, ফিল্ডিং মিছ হয়, হাতত পটককৈ নোসোমায়, মানে হাতৰ পৰা ওলাই যায়। আৰু নহ'লে যদি আপুনি বেটেৰে মাৰে তেতিয়াহ'লে বতাহৰ লগত ফিকশ্যন বেছিকৈ হোৱাৰ কাৰণে মানে বলটো ইমান দূৰ নাযায়, মানে ভালকৈ কানেক্ট হ'লেও 6 নহয়গৈ, 4 নহয়গৈ, তেনেকুৱা মানে। সেইকাৰণে আমি সদায় বলটো প্ৰথম আনিয়ে জ্বলাই দিওঁ। জ্বলাই দিয়াৰ লগে লগে চাব কেনেকুৱা হ'ব বলটো। যিমান 6 মাৰে, যিমান 4 মাৰে, মাৰি থাকিব পাৰিব। ভিডিঅ' কটা হা, ये बहुत रेयर वीडियो है। जुगाड़ बढ़िया है, बढ़िया है। जुगाड़ में आग और बताओ, बॉल जलाने के लिए तेल ये लीजिए, आ जाएगा अभी। क्या होगा ना? मजा ओपनिंग चिपक जाएगा। तो प्लास्टिक में मत डालो, कागज में कुछ नहीं होगा। अब करो कागज में कुछ नहीं होगा। लगने दो, बढ़िया है। ये मतलब खराब हो जाएगा ज्यादा देने से? अरे कुछ नहीं होता है, ऐसा है ना, इसका रुआ जल जाएगा ना। वो तो हो गया सरफेस, हो गया चिपक गया। বেছিকৈ জ্বলি গ'লেও বেয়া হৈ যাব, সেইটো অকণমান বেছিকৈ জ্বলি গ'ল লাগি হৈ যাব প্লাষ্টিকত। নৰ্মেলি পেট্ৰল অকণমান লগাই দিলে ভাল। আৰু দুটামান বল আছে, আমি পেট্ৰল লগাই বেছিকৈ নতুন বলো ইমান বাউন্সো নকৰে, বাউন্স কৰিবলৈ দিগদাৰ কাৰণে বলাৰৰ প্ৰব্লেম হয়। এই আমাৰ ধৰমপুৰ পাজি হাৰিয়ানাৰ হয়, ইঞ্জিনিয়াৰ হয়, আৰ্মি ইঞ্জিনিয়াৰ। তেওঁ আমাৰ অপজিশ্যন টিমৰ কেপ্টেইন মানে। কোলা हो गया है। অলপ পেট্ৰল লগাইছে, কি ধুনীয়াকৈ চলি গৈছে। 6-7-8 ओवर का मैच खेलेगा, एक डब्बा पूरा जला के हर ओवर में चेंज कर देगा। स्टेटस में डाल लिए क्या? हाँ, स्टेटस में जाएगा। ओ हो गया बहुत हो गया, हो गया। कुछ नहीं जलेगा, ओ फिर फट जाएगा। गर्म होके फटेगा। हो गया बहुत हो गया। দেখিলে নে বন্ধু কেনেকৈ জ্বলাই দিলে। এতিয়া আপোনালোকে তেনেকৈ নতুন বল জ্বলাই ল'ব, তাৰপাছত যিমান টাৰ্ণ কৰে, মুৰলীধৰণৰ নিচিনা, চেন ওৱানৰ নিচিনা, বা হৰভজন সিঙৰ নিচিনা, কাটাৰ মাৰে, ইৰফান পাঠানৰ নিচিনা, বা যিমান 6 মাৰে, একো প্ৰব্লেম নাই, কেছ মিছ নহয় কেতিয়া। ঠিক আছে, আজিলৈ ইমানে। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগৰবোৰকো দেখাব আমাৰ ভিডিঅ'টো, যদি আপোনালোকৰ উপযোগী বুলি ভাবিছে। আৰু আগলৈ এনেকৈ ভিডিঅ' বনাই থাকিলে আমাক অনুপ্ৰাণিত কৰিব। ধন্যবাদ থাকিল।